নমস্কাৰ ওয়েলকাম টু আসাম স্টাডি হাব আজি আমি আসাম জিকৰ পাৰ্ট 4 টো ডিসকাস কৰিবলৈ ওলাইছো ইয়াৰে আগত আমাৰ তিনিটা পাৰ্ট ডিসকাস অলৰেডি কৰা হৈছে তাতে আমি প্ৰত্যেকখন পাৰ্টতে আমি 15 টাকে কোৱেশ্চন 15 টাকে কোৱেশ্চন ডিসকাস কৰিছো অলৰেডি তো যদিহে আপোনালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব গৈ চাই লব ওকে তো আগবাঢ়িছো আজি ক্লাছলৈ সো কোৱেশ্চন নম্বৰ 1 which town is also known as Manchester of Assam কোনখন চহৰ অসমৰ মানচেষ্টাৰ বুলিও জনা যায় অপচন এ দিছপুৰ অপচন বি শুৱালকুছি অপচন সি শিলচৰ অপচন ডি হোজাই ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপচন বি শুৱালকুছি question number 2 the অসম দিৱস is celebrated on আহোম হৈ আছে এটো অসম হ'ব অসম দিৱস কোন দিনা পালন কৰা হয় অপচন এ 31st January option B 22nd December option C 15th August option D 21st March ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে option B 2nd December ডিসেম্বৰৰ 2 তাৰিখে আমি অসম দিৱস সেলিব্ৰেট কৰো next question number 3 which place is known as সত্ৰ নগৰী অসমৰ কোনখন ঠাই সত্ৰ নগৰী বুলি কোৱা হয় অপচন এ নলবাৰী অপচন বি হাজো অপচন সি বৰপেটা অপচন ডি যোৰহাট ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপচন এ বৰপেটা বৰপেটাক আমি সত্ৰ নগৰী বুলিও ক'ব পাৰো next question number 4 which place is known as tea capital of Assam কোনখন ঠাই অসমৰ চাহ ৰাজধানী বুলি জনা যায় অপচন এ শিলচৰ অপচন বি যোৰহাট অপচন সি দিছপুৰ অপচন ডি নটা মানে ইয়াৰ মাজত এটাও নহয় ইয়াৰ মাজত শুদ্ধ আনসাৰটো হৈছে অপচন বি যোৰহাট ওকে সো আগবাঢ়িছো নেক্সট কোৱেশ্চনটো লৈ নেক্সট question number 5 the historic Assam Accord was signed in which year option A 15th August 1985 option B 26 January 1985 option C 22nd October 1947 option D 26 January 1950 ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে option A that is 15th August 1985 next question number 6 Madam Murphy festival is celebrated annually on Madam Murphy festival to কোন দিনা সেলিব্রেট করা হয় অপশন এ 15th August অপশন বি 26 January অপশন সি 2nd October অপশন ডি 31st January ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপশন ডি 31st January আমি এই তাৰিখটো আমি ম্যাডাম মেফি ফেষ্টিভেলটো সেলিব্রেট কৰো ওকে নেক্সট question number 7 which of the following became the first island district of India তলৰ কোনখন জিলা বুলি কৈছে তলৰ কোনখন জিলা ভাৰতৰ প্ৰথম দ্বীপ দ্বীপ গম পাই ন কি বস্তু যে দ্বীপবোৰ আমি কেনেকুৱা জানো যে ব আকাৰৰ হয় বদ্বীপবোৰ হয় তো আৰু চাৰিওফালে কি থাকে চাৰিওফালে পানীৰে আগুৰি থাকে হয় না তো এই জায়গাখিনিক আমি দ্বীপ বুলি কওঁ আৰু দ্বীপৰ আকাৰ বেছিভাগ বৰ দৰে হয় আৰু সো আহক অপচনবোৰ চাই লওঁ অপচন এ মাজুলী অপচন বি উমানন্দ অপচন সি সুন্দৰবন অপচন ডি নটা none of the above ইয়াৰে মাজত এটাও নহয় তো আহক আমি আনসাৰটো চাই লওঁ ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে সৰি এটো শুদ্ধ আনসাৰটো দিয়া নাছিল এটো শুদ্ধ আনসাৰটো হ'ব অপচন এ মাজুলী ক্ষমা কৰিব ওকে আগবাঢ়িছো নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 8 in which year O More Apunar Dekh was officially adopted as the Assam State Song তাৰ মানে যে অসমৰ ষ্টেট সং বুলি অমৰ আপোনাৰ দেশক কোন বছৰত অমৰ আপোনাৰ দেশ অসমৰ ৰাজ্যিক গীত হিচাপে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছিল ইয়াতে আমাক এইটো সোধা নাই যে এই গীতটো কোন দিনাখন গোৱা হৈছিল বা এই গীতটো কোন দিনাখন প্ৰথম কোন আপোনাৰ ছপা হৈছিল এইটো কোৱা নাই তো আমাক ইয়াতে সুধিছে আনুষ্ঠানিকভাৱে কোন দিনা এইখন গ্ৰহণ কৰা হৈছিল তো আহক অপচনবোৰ চাই লওঁ অপচন এ 1947 অপচন বি 1927
অপশন সি 1985, অপশন ডি 2003। ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপশন বি 1927। 1927 এই অমৰ আপোনাৰ দেশটো আমাৰ অসমৰ ৰাজ্যিক গীত হিচাপে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছিল। ওকে, কুৱেশ্যন নম্বৰ 9, who composed the state song of Assam? আমি এতিয়াই কৰিলো যে আমাৰ অসমৰ ৰাজ্যিক সংটো হৈছে অমৰ আপোনাৰ দেশ। তো ইয়াতে আপোনাক কুৱেশ্যনটো কৰিছে যে who composed মানে অসমৰ গীতটো, অসমৰ ৰাজ্যিক গীতৰ ৰচয়িতা কোন, এই গীতটো ৰচনা কোনে কৰিছিল? অপশন এ মাধৱ কন্দলি, অপশন বি নৱকান্ত বৰুৱা, অপশন সি শংকৰদেৱা, অপশন ডি লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপশন ডি লক্ষ্মীনাথ বেজবৰুৱা। তো লক্ষ্মীনাথ বেজবৰুৱা আছিল আমাৰ অমৰ আপোনাৰ দেশ, যেটো আমাৰ অসমৰ ৰাজ্যিক গীত, এই গীতটোৰ ৰচয়িতা। মনত ৰাখিব, এইটো ইম্পৰ্টেন্ট হয় এক্সামৰ কাৰণে, কম্পিটিটিভ এক্সামৰ কাৰণে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 10, who was the writer of প্ৰহ্লাদ চৰিত? প্ৰহ্লাদ চৰিতৰ লেখক কোন? অপশনবোৰ চাই লওক আহক। অপশন এ মাধৱ কন্দলি, অপশন বি হেম সৰস্বতী, অপশন সি শংকৰদেৱা, অপশন ডি মামনি ৰায়চম গোস্বামী। ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপশন বি হেম সৰস্বতী। হেম সৰস্বতী হৈছে আমাৰ প্ৰহ্লাদ চৰিত যে আছে, প্ৰহ্লাদ চৰিত্ৰৰ লেখক। ওকে, নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 11, who was the first president of Assam সাহিত্য সভা? অসমৰ সাহিত্য সভাৰ প্ৰথম প্ৰেসিডেন্ট কোন আছিল? অপশনবোৰ চাই লওক আহক। অপশন এ হেমচন্দ্ৰ গোস্বামী, অপশন বি ৰজনীকান্ত বৰদলৈ, অপশন সি পদ্মনাথ গোহাঁই বৰুৱা, অপশন ডি লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপশন সি, দ্যাট ইজ পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱা আমাৰ অসম সাহিত্য সভাৰ ফাৰ্ষ্ট প্ৰেসিডেন্ট আছিল, আৰু আসাম সাহিত্য সভা 1907 ফাউন্ড করা হয়েছিল। ওকে, সো নেক্সট কোয়েশ্চেন, কোয়েশ্চন নাম্বার 12, টোটাল নাম্বার অফ ব্রিজেস ওভার দ্য রিভার ব্ৰহ্মপুত্ৰ। আমি সকলোৱে গম পাওঁ যে আমাৰ অসমৰ মেইন মুখ্য দুখন ৰিভাৰ হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক। তো ইয়াতে আমাক ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কুৱেশ্যন সুধিছে। কুৱেশ্যনটো কি সুধিছে? টোটাল নাম্বার অফ ব্রিজেস ওভার দ্য রিভার ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলঙৰ মুঠ সংখ্যা কিমান? তো ইয়াৰে মাজত শুদ্ধ অপশনবোৰ চাই লওক আহক। অপশন এ 4, অপশন বি 5, অপশন সি 6, অপশন ডি 7। ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপশন সি 6, যে অসমৰ থকা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 6খন দলং আছে। এই দলংবোৰ কি কয়, কি চাই লও আহক। শৰাইঘাট দলং, এই শৰাইঘাট দলংখন আপোনাৰ 1962 এস্টাবলিশ করা হয়েছিল বা উদ্ভাবন করা হয়েছিল। নেক্সট কলিয়া ভমৰা ব্রিজ, নেক্সট নৰনাৰায়ণ সেতু, নেক্সট নিউ শৰাইঘাট ব্রিজ, নেক্সট ভূপেন হাজৰিকা সেতু বা ইয়াক আমি ঢলা ব্রিজ বুলিও ক'ব পাৰো, নেক্সট বগীবিল ব্রিজ। তো এই 6খনে হৈছে আমাৰ অসমৰ মুখ্য ব্রিজ। ওকে, আপোনালোকে যদি বিতংকৈ এই ব্ৰিজবোৰৰ বিষয়ে জানিব খোজে তেতিয়া আমাৰ ৱেবছাইটত ভিজিট কৰিব। আমাৰ ৱেবছাইটৰ নাম হৈছে www.assamstudyhub.com। আপুনি ইয়াত চাইছে চাগে, গমেই পাইছে। তো এই ব্ৰিজখনৰ কিমান দূৰত্ব, কিমান কোন জিলা সংযোগী কৰিছে, এই গোটেইবোৰ বিশ্লেষণকে তথ্য দিয়া আছে আমাৰ ৱেবছাইটত। আমি ডেসক্ৰিপশনৰ লিংকটো দি দিম, আপোনালোকে ভিজিট কৰি ল'ব। ওকে, নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 13, ইন হুইচ ইয়াৰ শ্ৰীমন্ত শংকৰদেৱা বৰ্ণ? এই কুৱেশ্যনটো একদম বহুতে ইজি আৰু সহজ কুৱেশ্যন হয়। আমি সকলোৱে সৰুৰ পৰা পঢ়ি আহিছো যে আমাৰ শংকৰদেৱ, অসমৰ আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 1449 চনত আমাৰ শংকৰদেৱৰ জন্ম হৈছিল। ওকে, so next question, question number 14, in which year the first Assamese film জয়মতী was released? আমি সকলোৱে গম পাওঁ যে জয়মতী ফিল্মখন কোনে বনাইছিল? জয়মতী ফিল্মখন বনাইছিল জ্যোতিপ্ৰসাদ আগৰৱালাই বনাইছিল, হয় না? তো এতিয়া কুৱেশ্যনটো কৈছে যে কোনখন চনত এই জয়মতীখন ৰিলিজ কৰা হৈছিল। ওকে, মানে মুক্তি পাইছিল চিনেমা ঘৰত।
তো আহক অপশনবোৰ চাই লওঁ অপশন এ 1845 অপশন বি 1990 অপশন সি 1935 অপশন ডি 1945 ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে অপশন সি 1935 1935 ত আমাৰ অসমৰ প্ৰথম ফিল্ম বোলছবি জয়মতী মুক্তি পাইছিল আজিৰ শেষৰটো question number 15 তো কি কৈছে in which magazine বুলিহে কৈছে in which magazine the state anthem of Assam O মোৰ আপোনাৰ দেশ was first published কোনখন আলোচনীত অসমৰ ৰাজ্যিক সংগীত O মোৰ আপোনাৰ দেশখন প্ৰথম প্ৰকাশ হৈছিল আহক অপশনবোৰ চাই লওঁ অপশন এ বাহি অপশন বি জোনাকী অপশন সি পুৰবী অপশন ডি জোনবিৰি ইয়াৰে মাজত শুদ্ধ আনসাৰটো হৈছে বাহি বাহি অসমৰ সেই সময়ত বহুত বিখ্যাত এটা আলোচনী আছিল আৰু তাতেই আমাৰ অমৰ আপোনাৰ দেশ গীতটো প্ৰথম প্ৰকাশিত হৈছিল ওকে তো আজি ইমানতে সামৰিলো নেক্সট আমি পাৰ্ট 5 ৰ আৰু 15 টা কোৱেশ্চন লৈ আহিম তো আপোনালোকে যদিহে ভিডিওটো ভাল পাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিব লাইক কৰি দিব এটা আৰু কিবা এটা ভাল পালে কমেন্ট এটা কৰি দিব আমাৰ ওয়েবসাইটত ভিজিট কৰিব পাৰে www.assamstudyhub.com ইয়াতে আমি আসাম জিকেৰ লগতে বহুতো লাগতিয়াল বস্তু আমি দি থাকো তো ধন্যবাদ